নমস্কাৰ জনাইছোঁ। মই এতিয়া গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত আছোঁ। এটা দুখৰ বাৰ্তা, যিটো টাৰ্মিনেল 1ত আছোঁ সেইটো এতিয়া 1958 চনৰ পৰাই আমাক সেৱা আগবঢ়াই আহিছিল আৰু এতিয়া এই টাৰ্মিনেলটো বন্ধ হ'বলৈ ওলাইছে আৰু 68 বছৰ সময় হ'ল। 68 বছৰে আমাক সকলোৰে যাত্ৰাৰ সাক্ষী হৈ আছিল এই টাৰ্মিনেলটো, কিন্তু এতিয়া ইয়াক কাৰ্গো হাবলৈ ৰূপান্তৰিত কৰা হৈছে আৰু 19 জুলাই ৰাতি 12টা বজাৰ পিছৰ পৰা সম্পূৰ্ণৰূপে ই বন্ধ হৈ পৰিব। ইয়াৰ পৰা যি ইণ্ডিগো এয়াৰলাইন ফ্লাইট বিমান সেৱা চলি আছিল আৰু 20 জুলাইৰ পৰা আমাৰ নতুন টাৰ্মিনেলটোৰ পৰা এই বিমান সেৱাবোৰ শ্বিফ্ট কৰা হৈছে। গতিকে আপোনালোকৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে মই এটা বাৰ্তা দিলোঁ। আৰু এই এয়াৰপৰ্টটোত বহুত আৱেগ জড়িত হৈছে। ময়ো 2019 চনৰ পৰাই এই বিমানবন্দৰে জম্মু কাশ্মীৰ, দিল্লী প্ৰায় অহা যোৱা কৰি আছিলোঁ। সকলো সৈনিকসকলে অহা যোৱা কৰে, আপোনালোকেও চাগে অহা যোৱা কৰিছে। আপোনালোকৰো আৱেগ জড়িত হৈ আছে, মনত পৰে, এটা স্মৃতি হৈ ৰৈ যাব। এতিয়া ইতিহাস, আজিৰ পৰা ইতিহাস হ'ব। আৰু আমাৰ মৰমৰ জুবিনদাৰ যি শেষ বিদায়, শেষ কফিনটো যেতিয়া এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ জৰিয়তে তেওঁক গুৱাহাটীৰ এই পুৰণি টাৰ্মিনেলটোলৈ অনা হৈছিল, হাজাৰ হাজাৰ অনুৰাগী চকুলো চিঞৰেৰে এই পুৰণি টাৰ্মিনেলটো কঁপি উঠিছিল। জুবিনদাক শেষবাৰৰ বাবে আদৰা এই পুৰণি বিল্ডিংটোৰ দেৱালখন আজি আমাৰ বাবে এটা মৰ্মান্তিক হৈ ৰৈছে নহয়। আৰু এই বিমান চলাচল বন্ধ হৈ পৰা এই পুৰণি টাৰ্মিনেলটো কেৱল এটা বিল্ডিঙেই নহয়, জুবিনদাৰ সৈতে থকা আমাৰ শেষ আৱেগ আৰু স্মৃতি এক নীৰৱ সাক্ষী হৈ ৰ'ব। সেইকাৰণে আপোনালোককো এই ভিডিঅ'টোৰ জৰিয়তে এটা দুখ লগা সময়বোৰ যাতে কোনেও আমি পাহৰিব নোৱাৰোঁ। আৰু ময়ো এই যাত্ৰাখন বহুতবাৰ অহা যোৱা কৰিলোঁ, সেইকাৰণে মনত পৰি ৰয়। সেইকাৰণে আপোনালোকক এটা ভিডিঅ'ৰ যোগেদি এই কথাবোৰ এটা ফেচবুকত সাঁচি ৰাখিলোঁ। ইয়াকে কৈ আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।